নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি এটি লৈ আহিছোঁ অতি স্পেচিয়েল ভিডিঅ'। আচলতে মই সদায় যেতিয়া কিবা এটা স্পেচিয়েল মমেণ্ট থাকে তেতিয়াহে এটা ভ্লগ বনাওঁ। গতিকে আজি ভাবিলোঁ এটা আপোনালোকক খুব ধুনীয়া মুহূৰ্ত দেখাবলৈ চেষ্টা কৰোঁ। মই পঢ়িছিলোঁ বজালী কলেজত, বৰ্তমান ভট্টদেৱ বিশ্ববিদ্যালয়। তাত মই ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰী আছিলোঁ আৰু আমাৰ এই ভূগোল বিজ্ঞান বিভাগৰ তৰফৰ পৰা এটা খুব ধুনীয়া অনুষ্ঠান সতীৰ্থ সন্মিলন, অৰ্থাৎ 1955 চনৰ পৰা 2023লৈকে যিমানখিনি ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িছে সকলোৰে একত্ৰিত হোৱা এটা সন্মিলন, খুব ধুনীয়া এটা অনুষ্ঠান অহা কাইলৈ হ'বলৈ গৈ আছে। আহকচোন, ইয়াতে ন পুৰণি বহুখিনি সতীৰ্থ আহি ইতিমধ্যে লগ পাইছেহি। আমি আহকচোন সকলোৰে মতামত জানিবলৈ চেষ্টা কৰোঁ। ডিপাৰ্টমেণ্ট কমন ৰুম আৰু ইয়াত ন পুৰণি সতীৰ্থ বহি আছে। এইফালে আমাৰ ছাৰ আছে, এয়া সকলো বজালী কলেজতে পঢ়া মানুহ। অনুভৱটো কৈ দিব এবাৰ। হয়, জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট, হয়, হয়, অনুভৱটো কৈ দিয়ক। ইমান খুব ভাল, হয় হয়, আৰু বেছি ভাল হ'ব। হয়, আৰু কোনে ক'ব, কৈ দিবনে এবাৰ? তাৰমানে আমি 2000 চনৰ বেটছ আমি হয়, জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত হয়, মানে খুবেই এটা ভাল ছাবজেক্ট হিচাপে আমি পাইছোঁ। আৰু এই জিঅ'গ্ৰাফী যিটো অধ্যয়ন আমি ব্যক্তিগত জীৱনত বহুত দিশত খটাব পাৰিছোঁ। তাৰ কাৰণে মই বজালী কলেজৰ পূৰ্বৰ বজালী কলেজ আৰু আমাৰ ছাৰ বাইদেউসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা ছাবজেক্ট পঢ়িবলৈ পাইছোঁ তেওঁলোকৰ। ধন্যবাদ। আপোনাৰ অনুভৱ? আমি এই নপুৰণীয়া সতীৰ্থ সন্মিলনখন বজালী মহাবিদ্যালয় যে এতিয়াৰ ভট্টদেৱ ইউনিভাৰ্চিটি 1955 চনতে প্ৰতিষ্ঠা লাভ কৰিছিল। আমি এই ভট্টদেৱ বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে নপুৰণীয়া সতীৰ্থ সন্মিলনখন জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টে পাতিব পাৰিছোঁ। আমি আশা কৰিছোঁ এই দুদিনীয়া প্ৰগ্ৰেমত কালি আৰু পৰহিৰ কাৰণে আমাৰ গোটেই ছাত্ৰ ছাত্ৰী বিভিন্ন ঠাইত আছে। ইতিমধ্যে আমাৰ আহি উপস্থিত হৈছে ৱেষ্ট বেংগল, নগাঁও, মৰিগাঁও এইবিলাকৰ পৰা। গতিকে আমি আশা ৰাখিছোঁ অহা কালি আৰু পৰহিৰ প্ৰগ্ৰেমবিলাক অতি সৰ্বাংগ সুন্দৰ হ'ব। সকলোবিলাক আহক আৰু উপভোগ কৰক। ধন্যবাদ ছাৰ। মূল সম্পাদক আহি আছে। ছাৰ, আপোনাৰ অনুভৱটো কৈ দিব। সতীৰ্থ সন্মিলনৰ আপোনাৰ কেনেকুৱা অনুভৱ বৰ্তমানলৈকে চলি আছে? বিৰাট ভাল লাগি আছে। আমাৰ অলৰেডি বহু সংখ্যক সতীৰ্থ ইতিমধ্যে উপস্থিত হৈছে আৰু অহাকালি আমি বেছিভাগকৈ লগ পাম। গতিকে অতি উৎসাহিত মই। একদম ভাল লাগি আছে। কাম চাম পূৰা আপোনাৰ ভৰিৰতো অকণমান হেৰি হৈছিল, তথাপি তাৰে মাজত চলি গৈ আছেনে ভালে ভালে? বঢ়িয়া, ঠিক আছে, ধন্যবাদ। আপোনাৰতো অনুভৱ অলপ কৈ দিয়ক, এইটো ইউটিউব ব্লগত যাব। বহুত ভাল, কালিৰ পৰাই মই লাগি আছোঁ। আপুনি কিমান চনত পাছ কৰিছিল? মানে 1994ত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি গৈছোঁ ইয়াৰে পৰা, বজালী কলেজৰ পৰা ন? অহাকালিৰ বাবে এক্সাইটেড হৈ আছে? একদম এক্সাইটেড, বঢ়িয়া। পৰাই হৈ আছোঁ, আহিয়ে গ'লোঁ। এয়া আমাৰ নৱদা, ইয়াতে তেওঁ কাম কৰি আছে। আপুনি ছাৰ? মই 89ৰ পৰাই ইয়াত পঢ়া, 89ত হাই ছেকেণ্ডেৰীত পঢ়িছিলোঁ। তাৰ পৰা আপনি PG কৰি মই বজালী কলেজতে পঢ়ি আছোঁ। সৌভাগ্যক্ৰমে মই বজালী কলেজ এতিয়া আৰু ভট্টদেৱ বিশ্ববিদ্যালয়, ইয়াৰে মই এজন কৰ্মচাৰী। আৰু এই সমাৰোহৰ লগত আজি মই বহুদিন ধৰি লাগি আছোঁ। গতিকে অনুভৱটো নিশ্চয় এটা সুন্দৰ অনুভৱ কৰি আছোঁ। হয় হয়, ধন্যবাদ। আৰু এইদৰে সকলোৱে মিলিজুলি নিয়াৰিকৈ কামবিলাক চলাই লৈ গৈ আছে। যিয়ে যেনেদৰে পাৰিছে সকলোৱে কামবিলাক ভগাই লৈ সুন্দৰভাৱে কৰি গৈ আছে। অকণমান দেখাই দিছোঁ, এয়া অহাকালি হ'ব লগা অনুষ্ঠানটিৰ পৰিৱেশ এনেকুৱা। আৰু এয়া আমাৰ ছাৰহঁতে একদম নন ষ্টপ কাম কৰি আছে। এইবাৰ আহকচোন আমাৰ সকলোৰে মৰমৰ শৰৎ ছাৰৰ অনুভৱ কেনেকুৱা জানিবলৈ চেষ্টা কৰোঁ। এয়া আমাৰ হৈছে সকলোৰে মৰমীয়াল আমাৰ শৰৎ ছাৰ। ছাৰ, দুআষাৰমান কৈ দিয়ক এই সতীৰ্থ সন্মিলনৰ বিষয়ে। কেনেকুৱা আপোনাৰ অনুভৱ? ইমান ভাল লগা কথা। হয়, আমাৰ গোটেই অসম যদি গোটেই উত্তৰ পূৰ্বাঞ্চল যদি আমাৰ ছাত্ৰ ছাত্ৰী আছে, 1955 চনৰ পৰা বজালী মহাবিদ্যালয় ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী। গতিকে এই ছাত্ৰ ছাত্ৰীবিলাকক আমি কালিৰ এই অনুষ্ঠানত, আজিৰ এই অনুষ্ঠানত আমি লগ পাম, যিখিনিয়ে আমাক এটা স্বৰ্গীয় আনন্দ, স্বৰ্গীয় সুখ দান কৰিব। আজি আমাৰ কিছুসংখ্যক ল'ৰা ছোৱালী যোৱাকালিৰ পৰাই তেওঁলোকে অহাৰ কাৰণে যো জা কৰিছে, আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ যি উৎসাহ, তেওঁলোকৰ যি আনন্দ,
সেই আনন্দই কিন্তু আমাৰ কাৰণে এক জীৱনী শক্তি গতিকে এনেকুৱা অনুষ্ঠান এটা যে আমি পাম এই অনুষ্ঠানটো পোৱাটো আমাৰ কাৰণে এক সৌভাগ্যৰ কথা ই যে স্বৰ্গীয় এটা অনুভূতি এই কথাটোৱে আমি অনুভৱ কৰোঁ আৰু মই ভাবোঁ যে এনেকুৱা অনুষ্ঠানবিলাকে আমাৰ মাজত যিটো আন্তৰিকতা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত যি আন্তৰিকতা সেই আন্তৰিকতাক সুদৃঢ়ভাৱে বান্ধি আৰু ইয়ে সমাজখনকে ইয়ে শিক্ষাৰ এটা মূল মানদণ্ড বিশিষ্ট এটা দিশ বুলি মই ভাবোঁ গতিকে আমাৰ এই অনুষ্ঠান মই ভাবোঁ ভগৱানৰ আশীৰ্বাদত এই নিশ্চয় ফলৱতী হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি উৎসাহ আৰু উদ্দীপনাৰে আহিব তেওঁলোকে তাক নিশ্চয় ভালভাৱে উপভোগ কৰি তেওঁলোকৰ যি মহান উদ্দেশ্য সেইটো ফলৱতী কৰিব পাৰিব বুলি মোৰ বিশ্বাস ধন্যবাদ ছাৰ ধন্যবাদ আমাৰ ডিপাৰ্টমেণ্ট এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট এয়া ভূগোল বিজ্ঞান বিভাগৰ এইখন হৈছে আমাৰ কলেজৰ মেপ তাৰপিছত ইয়াত এনেদৰে কিবা কিবি দিয়া আছে আজিলৈ আছিল ইমানেই আৰু লগ পাম অহা কাইলৈ আজিলৈ বিদায়